নমস্কাৰ। আজি বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদান হৈছে মানৱতাৰ গুৰুত্বপূৰ্ণ জাগৰণ। বিশ্ব স্বাস্থ্য সংস্থাই স্বেচ্ছামূলক ৰক্তদানক বিশ্ব মানৱৰ সৰ্বশ্ৰেষ্ঠ অৱদান বুলি স্বীকৃতি দিয়াৰ লগে লগে এই আঁচনিয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায় লাভ কৰিছে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ তৰফে আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সকলো মহান ৰক্তদাতাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এক কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ। আমাৰ সৌভাগ্য যে আমাৰ মাজত আছে এজন মহান ৰক্তদাতা শ্ৰী অংকুৰ গগৈদেৱ। ইতিমধ্যে ২৬ বাৰ তেওঁ নিজৰ শৰীৰৰ ৰক্তদান কৰি বিভিন্নজনৰ প্ৰাণ ৰক্ষা কৰা শ্ৰীযুত গগৈ এজন মানৱ দৰদী মানৱ প্ৰাণ ব্যক্তি হিচাপে সন্মানীয় ব্যক্তি। আমি তেওঁক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া আপোনালোকৰ মাজত শ্ৰীযুত অংকুৰ গগৈদেৱ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ গগৈ। আজি 14 জুন অৰ্থাৎ আজিৰ দিনটোত বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ অৰ্থ এটাই যে পৃথিৱীৰ পৰা ৰক্তৰ অভাৱ দূৰ কৰা আৰু ৰক্তৰ অভাৱত যাতে কোনো ৰোগীৰ মৃত্যু নহয় তাৰ বাবে সজাগতা অনা। এই ৰক্তদাতা দিৱসনো কি, বা ৰক্তদাননো কিয় কৰিব লাগে, বা ৰক্তদান কৰিলে আমাৰ কি উপকাৰ হয়, এই বিষয়ে মই মোৰ অভিজ্ঞতা অনুযায়ী আপোনালোকৰ আগত চমুকৈ কেইটামান কথা ক'ব বিচাৰিছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিয়ে যেন। যিহেতু মই আজিলৈকে ২৬ বাৰ ৰক্তদান কৰি নিজকে সুস্থ বুলি প্ৰমাণিত কৰিছোঁ আৰু লগতে অসমৰ বিভিন্ন স্থানত প্ৰায় ৩,০০০তকৈ অধিক ৰোগীক ৰক্তদান কৰিবলৈ মই মোৰ বিভিন্ন বন্ধু বান্ধৱীসকলক সুবিধা কৰি দিছোঁ। আৰু লগতে ফেচবুকত আমাৰ এটা গ্ৰুপ আছে যাৰ নাম টিম হিউমেনিটি। টিম হিউমেনিটি ভাৰতবৰ্ষৰ এনেকুৱা এটা গ্ৰুপ য'ত প্ৰায় ৭৫,০০০তকৈ অধিক সদস্য আৰু সদস্যা আছে, আৰু তাৰ মাজত ২০০তকৈ অধিক এনে সক্ৰিয় সদস্যা তথা এক্টিভ ডনাৰ আছে যিসকলে প্ৰত্যেক ৩ মাহৰ মূৰে মূৰে ৰক্তদান কৰে আৰু ৰক্তৰ অভাৱত ভুগি থকা যিকোনো এজন ৰোগীক সহায় কৰিবলৈ সকলো সময়ত প্ৰস্তুত হৈ থাকে। আৰু সেয়েহে আমি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আজিলৈকে প্ৰায় ২২,৫০০তকৈও অধিক ৰক্তদান কৰিবলৈ সক্ষম হৈছোঁ, আৰু লগতে ৪৮টাতকৈও অধিক ব্লাড ডনেশ্যন কেম্প আৰু সজাগতা সভা আয়োজন কৰিছোঁ। প্ৰয়াত বিজ্ঞানী তথা নোবেল বঁটাৰ পুৰস্কাৰপ্ৰাপ্ত কাৰ্ল লেণ্ডষ্টাৰে বিশ্বত প্ৰথমবাৰৰ বাবে ৰক্ত গ্ৰুপ পদ্ধতি আৱিষ্কাৰ কৰিছিল। সেয়েহে তেখেতৰ জন্মদিনটোৰ তথা 14 জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। যিকোনো সবল সুস্থ পুৰুষ বা মহিলাই 18 বছৰৰ পৰা 65 বছৰৰ ভিতৰত আৰু 45 কেজিৰ পৰা 165 কেজিৰ ভিতৰত ৰক্তদান কৰিব পাৰে। মনত ৰাখিব, ৰক্তদান কৰি আজিলৈকে কোনো বিপদৰ সন্মুখীন হ'ব লগা হোৱা নাই, বৰঞ্চ ৰক্তৰ অভাৱত প্ৰত্যেক দিনাই ৰোগী মৃত্যুৰ মুখত পৰিব লগা হৈছে। ৰক্তদান কৰিলে আমি কেৱল আনকে সুস্থ কৰা বা আনক জীৱনদান দিয়াই নহয়, নিজকো সুস্থ ৰখাত আমাৰ বহুখিনি উপকাৰিতা আছে। বৈজ্ঞানিকসকলে বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ কৰি প্ৰমাণিত কৰিছে যে নিয়মীয়াকৈ ৰক্তদান কৰিলে আমাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সবল হৈ থকা সহায় হয়। এই বিষয়ে অধিক জানিবলৈ আপোনালোকে বিভিন্ন সামাজিক পদ্ধতিৰ সহায় ল'লে ভালকৈ বুজি পাব। ৰক্ত এনেকুৱা এবিধ পদাৰ্থ যি আজিলৈকে পৃথিৱীৰ কোনো বৈজ্ঞানিকে আৱিষ্কাৰ কৰিব পৰা নাই। ৰক্তহীনতাত ভুগি থকা এজন ৰোগীক মাথো ৰক্তৰেহে জীৱনদান দিব পাৰে, বৰঞ্চ তাৰ কোনো অন্য বিকল্প নাই। আমি ৰক্তৰ ভঁৰালটোক মন্দিৰ বুলি কওঁ, কাৰণ পৃথিৱীৰ এইটো এনেকুৱা এটা মন্দিৰ যাত কোনো জাতি ধৰ্ম উচ্চ নীচ বা ধনী দুখীয়া নাথাকে, থাকে মাথো সঁচা মানৱীয়তা। সেয়েহে জাতি ধৰ্ম অনুযায়ী ৰক্তৰো কোনো অন্য ৰং নাথাকে। ৰক্তৰ ৰং এটাই, সকলো ধৰ্মৰ বাবে সকলো জাতিৰ বাবে, সেইটো হৈছে ৰঙা। সেয়েহে বৰ্তমান সময়ত আমাৰ দেশত যিমানখিনি ৰক্তৰ প্ৰয়োজন হয় তাৰ আধাহে আমি আজিলৈকে পোৱা গৈছে। মাত্ৰ 1% মানুহ ৰক্তদান কৰিবলৈ আগ্ৰহী বা আগুৱাই আহিছে।
যদি ভাৰতবৰ্ষত 2% মানুহ আগুৱাই আহে ৰক্তদান কৰিবলৈ, তেতিয়া হয়তো ৰক্তৰ ভঁৰালসমূহত কেতিয়াও ৰক্তৰ অভাৱ নঘটিব আৰু কোনো এজন ব্যক্তি ৰক্তৰ অভাৱত মৃত্যুমুখত পৰিবলগীয়া নহ'ব। ৰক্তদান মহান দান, ই অতুলনীয়। জীৱনত প্ৰত্যেকে এবাৰ হ'লেও ৰক্তদান কৰি সহানুভূতি লভিবলৈ আগবাঢ়ি আহিব লাগে। এটা কথা মনত ৰাখিব, আপুনি কাৰোবাক জীৱনদান দিবলৈ উপায় মাত্ৰ এটাই আছে, সেইটো হৈছে ৰক্তদান। তাৰ বাহিৰে আপুনি কেতিয়াও কাকো জীৱনদান দিব নোৱাৰে। সেয়েহে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ যে ৰক্তদান কৰি নিজকে সুস্থ বুলি প্ৰমাণিত কৰক আৰু জীৱনদান দি নিজৰ আত্মসন্তুষ্টি ল'বলৈ সুবিধা দিয়ক। আমাৰ সকলোৰে বছৰটোত কেইটামান বিশেষ এনে দিন থাকে যিকেইটাত আমি সকলোৰে উপভোগ কৰোঁ বা ফূৰ্তি কৰোঁ, কিন্তু এতিয়াৰ পৰা আপোনালোকে এবাৰ কৰি চাওক, এবাৰ ৰক্তদান দি চাওক, সুখী হ'ব। মোক এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিব্ৰুগড় হৈ প্ৰবক্তা শ্ৰীমতী পল্লৱী কলিতালৈ অশেষ ধন্যবাদ জনালোঁ। আৰু তেখেতৰো আপোনালোক সকলোলৈ এটি অনুৰোধ, ৰক্তদানৰ প্ৰতি অনুপ্ৰাণিত হৈ আৰ্তজনক আপোনালোকৰ এটোপাল ৰক্ত দি জীৱনদান দিয়ে যেন। ধন্যবাদ। ৰক্তদান জীৱনদান। আজি বিশ্ব ৰক্তদাতা দিৱস হিচাপে আমাৰ প্ৰতিষ্ঠানৰ পৰাও সকলো ৰক্তদান কৰা ব্যক্তিলৈ শ্ৰদ্ধাপূৰ্ণ নমস্কাৰ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ৰক্তই অন্য এজনৰ জীৱন দান কৰিছে, যি ক্ষেত্ৰত সাধাৰণভাৱে আমি তেজ দিবলৈ ভয় কৰোঁ, কিন্তু আমাকো কেতিয়াবা প্ৰয়োজন হয় এটোপা তেজৰ। হস্পিটেলত তেজ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। সেই কথালৈ মনত ৰাখিয়ে আমাৰ এখিনি সচেতন আৰু নমস্য ব্যক্তিয়ে ৰক্তদান কৰি আহিছে। গতিকে আমি সুস্থ ব্যক্তিসকলেও যদি এই ক্ষেত্ৰত সচেতনভাৱে আমাৰ দিব পৰা ব্লাডকণ আমি যদি দিব পাৰোঁ, তেতিয়া অন্য এজনক আমি জীয়াই থকাৰ প্ৰেৰণা দিব পাৰিম। গতিকে সকলোলৈকে মই আশা কৰিছোঁ যাতে আমাৰ শক্তিৰে অন্য এজনক মানুহ হিচাপে অন্য এজনক আমি অংশীদাৰ কৰি তুলিব পাৰি, তেওঁক জীয়াই থকাৰ কাৰণে অকণমান সহযোগিতা আগবঢ়াব পাৰোঁ, তাত নিশ্চয় আমাৰো জীৱন ধন্য হ'ব। আজি সকলো ৰক্তদাতা ব্যক্তিক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰি আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। নমস্কাৰ। আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস। এই দিৱসটো বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰি আহিছে। আজি আমি জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিব্ৰুগড়েও এই বিশেষ দিনটোত ৰক্তদাতাসকলক তেওঁলোকৰ এই মহান দানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আৰু লগতে ৰক্তদানৰ প্ৰতি ৰাইজক কিছু হ'লেও সজাগ কৰিবলৈ এটি অনুষ্ঠান পতাৰ কথা চিন্তা কৰিছিলোঁ। কিন্তু মহামাৰী কাল কৰোণাৰ কাৰণে আমি ভবা ধৰণে অনুষ্ঠানটি পাতিব নোৱাৰিলোঁ। তথাপিও এই ভিডিঅ'ৰ জৰিয়তে আমাৰ প্ৰশিক্ষাৰ্থীসকলক লগতে ৰাইজক কিছু হ'লেও সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ এই প্ৰচেষ্টাক সঁহাৰি জনোৱাৰ বাবে আমাৰ অধ্যক্ষা মহোদয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে স্বৰাজ ফুকন ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁৰ সহায়ৰ অবিহনে এই গোটেই অনুষ্ঠানটি সম্ভৱপৰ নহ'ল হয়। আৰু আজিৰ বিশেষ অতিথি টিম হিউমেনিটি ব্লাড ডনাৰ গ্ৰুপৰ সদস্য অংকুৰ গগৈ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁৰ অভিজ্ঞতা আমাৰ আগত দাঙি ধৰাৰ বাবে আৰু ৰাইজক কিছু হ'লেও ৰক্তদানৰ প্ৰতি সজাগ কৰাৰ বাবে। আৰু শেষত মই ক'ব বিচাৰিছোঁ যে কেৱল পুৰুষেই নহয়, সকলো মহিলা বা ছোৱালীও যাতে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে, কাৰণ তেওঁলোকে জনা উচিত যে ৰক্তদান কৰাত কোনো সমস্যা নাই। আমি দেখিছোঁ যে ভাৰতবৰ্ষত মহিলা বা ছোৱালীৰ ৰক্তদান কৰাৰ হাৰ খুব কম। তেওঁলোকে জানিব লাগে যে ৰক্তদান কৰিলে একো সমস্যা নাই। এজন সুস্থ সবল ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। আৰু মহিলাৰ ক্ষেত্ৰত যদি হিমোগ্লবিন 12.5ৰ ওপৰ হয়, তেওঁ বিনা সংকোচে ধুনীয়াকৈ ৰক্তদান কৰিব পাৰে। তথাপিও কিবা যদি তেওঁলোকৰ শংকাবোধ থাকে, তেওঁলোকে যাতে নিজৰ ডক্টৰৰ লগত কথা পাতি লয় আৰু ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে।
ল'ৰাৰ ক্ষেত্ৰত ৰক্তদান কৰাৰ সময়সীমা প্ৰতি 3 মাহৰ মূৰে মূৰে তেওঁলোকে ৰক্তদান কৰিব পাৰে আৰু সেই সময়সীমা ছোৱালীৰ ক্ষেত্ৰত হৈছে 4 মাহ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ যাতে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে, কাৰণ ৰক্তদানেই হৈছে জীৱনদান। আৰু শেষত এই বিশ্ব ৰক্তদাতা দিৱসৰ দিনা মই সকলো ৰক্তদাতাকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।